So, hi everyone, সকলোকে পুনৰ এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। অকণ আগতে মই বাস্তৱ সংখ্যা চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ এটা ভিডিঅ' আপলোড কৰিছো আৰু এইটো ভিডিঅ'ত আমি আপলোড কৰিবলৈ গৈছো বহুপদ চেপ্টাৰটোৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি আমি ডিছকাছ কৰিবলৈ গৈ আছো। প্ৰথমতেই চোৱা 0 -1 আৰু 2 থকা বহুপদৰ সংখ্যা কিমান? এনেকুৱা ধৰণৰ এমচিকিউ আহিব পাৰে আৰু ইয়াৰ উত্তৰটো হৈছে ইনফাইনাইট। তোমালোকে যেটো ফৰ্মুলা আছে a + b আৰু a - b তাক তোমালোকে ফৰ্মুলা ভালকৈ যদি পুট কৰি দিয়া তোমালোকে উত্তৰটো সহজতে পাবা। ইয়াৰ পিছত আছে এক্সাৰসাইজ 2.2 ৰ 1 নম্বৰ কুৱেশ্যনৰ 4 আৰু 5, 2 নম্বৰ কুৱেশ্যনৰ 1 আৰু 5 আৰু 3 নম্বৰ কুৱেশ্যনৰ 1 আৰু 4, পেজ নং 59। তোমালোকে এই কুৱেশ্যন কেইটা ইয়াৰ প্ৰথমটোত বহুপদৰ শূন্য উলিয়াবলৈ দিয়া আছে, তাৰ পিছতত শূন্য দিয়া আছে, তাত কিন্তু বহুপদ উলিয়াব লাগে আৰু তাৰ পিছতটো একে তেনেকুৱা ধৰণৰ অকমান বেলেগ জাষ্ট কি তোমালোকে এইকেইটা কুৱেশ্যন সলভ কৰি গ'লে তোমালোকৰ পৰীক্ষাত কিন্তু কমন হোৱাৰ চান্স অতিকে বেছি। ইয়াৰ পিছত আমি যদি এক্সাৰসাইজ 2.3 লৈ চাবলৈ যাওঁ তাত আমি চোৱা যেটো 3 নম্বৰ কুৱেশ্যন দিয়া আছে আৰু 6 নম্বৰ কুৱেশ্যনৰ 1, 2 আৰু 3 ইয়াত পেজ নম্বৰ 63 হয়। ইয়াত চাকিছে আমাক শূন্যকেইটা দিয়া আছে, প্ৰথমটো দুটা শূন্য দিয়া আছে আৰু আমি পিছৰকেইটা শূন্য উলিয়াব লাগে। ঠিক সেনেদৰে 6 নম্বৰ কুৱেশ্যনতো যিকেইটা আছে তাতো প্ৰায় অলমোষ্ট একেই এনেকুৱা ধৰণে শূন্য দুটা দিয়া আছে, বাকি শূন্যকেইটা উলিয়াব লাগে, কোনোবা এটা বহুপদ লেবেল দিয়া আছিলে। এইকেইটা কুৱেশ্যন তোমালোকে যদি সলভ কৰি যোৱা তোমালোকৰ পৰীক্ষাত কমন পৰা চান্সেছ অতিকে বেছি, কাৰণ যিখন মডেল পেপাৰ আমাক সেৱাই দিছিলে তাত এনেকুৱা ধৰণৰ কুৱেশ্যনছকে বেছিকৈ দেখিবলৈ পোৱা গৈছে। তাৰ লগতে মন কৰিবা বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ। তাৰপিছত আমাক যিখিনি অৰ্থাৎ গ্ৰাফ আছিলে, গ্ৰাফত আমাৰ তাত তিনিটা কেছ আছিলে, অৰ্থাৎ কোনটোত শূন্য কেইটা হয়, কোনোবা এটা দুটা হয়, কোনোবা এটা হয়, কোনোবা এটাও নহয়। এই তেনেকুৱা ধৰণৰ কথাবোৰৰ কাৰণে তোমালোকে তাতে খেলি মেলি নহয় পৰীক্ষাত, তোমালোকে এইকেইটা চাই যাবা। এইটো পৰীক্ষাত চিধা উঠি নাহে, কাৰণ কিন্তু তোমালোকে গ্ৰাফৰ কথাখিনি বুজিবলৈ এইকেইটা চাই লোৱাটো অতিকে জৰুৰী। জাষ্ট তোমালোকে কেছ তিনিটা যদি ওপৰা-ওপৰিকে পঢ়ি লোৱা তোমালোকে তেতিয়া কিন্তু গ্ৰাফৰ প্ৰশ্নবোৰ ধুনীয়াকৈ কৰিব পাৰিবা। নেক্সট 4 নম্বৰ কুৱেশ্যনত চোৱা মই তোমালোকক ইয়াত শূন্যকেইটা নিৰ্ণয় কৰিবলৈ দিছোঁ। তোমালোকে ইয়াত আৰু ইয়াত শূন্যকেইটা কিমান কিমান সেইটো উলিয়াব জানিব লাগিব। এই চোৱা প্ৰথমটোত এটা শূন্য অৰ্থাৎ এটা জেগাত কাট কৰিছে, তলৰ দুটা কাৰণী x আৰু y দুটা জেগাত কাট কৰিছে, গতিকে ইয়াত শূন্য দুটা। তোমালোকে এইটো বুজি পালা নিশ্চয়। ইয়াৰ পিছত এটা মই বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ লগত ডিছকাছ কৰিবলৈ গৈছোঁ। এইটো চোৱা মই ডিছকাছ কৰিবলৈ গৈছোঁ এইটো কুৱেশ্যন। চোৱা ছেকশ্যন এটাটো চোৱা সেৱাই মডেল পেপাৰত দিছিলে, ৰেইনবো ইজ এন আৰ্ক অফ কালাৰ্ছ, এইটো চোৱা এইবোৰ ব্লা 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 ধেৰ কথা আছে, ইমানবোৰ কথা এতিয়া মই পঢ়ুৱাই দেখুৱাবলৈ নাযাওঁ। তোমালোকক চোৱা এখন গ্ৰাফ দিছে, তোমাক কৈছে যে গ্ৰাফখনত এই গ্ৰাফখন দেখিছেনে? লগত গ্ৰাফখনত থকা শূন্যৰ সংখ্যা কিমান সুধিছে। এতিয়া চোৱা শূন্যকে দুটা জেগাত কাট কৰিছে, গতিকে ইয়াত দুটা শূন্য আছে। তোমালোকে যদি মন কৰা কুৱেশ্যনটো দেখাত বহুত ডাঙৰ, কিন্তু ইয়াৰ যিটো প্ৰথম কুৱেশ্যন সেইটো ক'ৰ পৰা আহিছে? গ্ৰাফৰ পৰা আহিছে। আৰু তেনে এটা সহজ কুৱেশ্যন, কিন্তু কুৱেশ্যনটো দেখাত বহুত দীঘল, গতিকে তোমালোকে পৰীক্ষাত দীঘল কুৱেশ্যন দেখিলেও তাক পাৰ্টকে কৰিব ট্ৰাই কৰিবা। তোমালোকে প্ৰথম এইকণ সলভ কৰিহে পিছলৈ যাবা, তেতিয়াহে কুৱেশ্যনটো ভালকৈ সলভ কৰিব পাৰিবা। নেক্সট আহিছে চোৱা ইফ দ্য গ্ৰাফ অফ এ ৰেইনবো ডাজ নট intersect the x-axis but intersect y-axis at one point, then how many zeros will it have? কৈছে যে ইয়াত যদি এক্সত কাট নকৰি অকল যদি ৱাইত কাট কৰে এডাল ৰেইনবো এই যিডাল গ্ৰাফডাল আছে, তেতিয়া আমি কিমানটা শূন্য পাম? এইটো একেধৰণে এটা কুৱেশ্যন। আমি যদি এক্সৰ পৰা যদি আঁতৰাই অকল যদি ৱাইলৈ লৈ যাওঁ তাত কি পাম? আমি অকল এটা শূন্য পাম, বুজিছানে? চৰি প্ৰথম তিনিটা আছে, ইয়াত আমি দুটা শূন্য পাম। তেনেকুৱা ধৰণৰ কথা। তাৰপিছত চোৱা ইয়াত আকৌ চোৱা 3 নম্বৰত দিছে ইফ এ ৰেইনবো ইজ ৰিপ্ৰেজেণ্টেড বাই দি কোৱাড্ৰেটিক পলিনমিয়েল, আমাক এটা বহুপদ দিছে, দ্বিঘাত বহুপদ, আৰু কৈছে যে ইয়াত যদি শূন্যকেইটা যদি 2 আৰু -3 আমি ইয়াত a আৰু b ৰ ভেলু উলিয়াব লাগে। ইয়াত অৰ্থাৎ আমাক বহুপদৰ শূন্য দিয়া আছে, ইয়াত আমি a আৰু b ৰ যিকেইটা ভেলু আমি সেইকেইটা উলিয়াব লাগে। ইয়াত আমাক ধুনীয়াকৈ ফৰ্মুলাটো আমি যদি পুট কৰি দিওঁ আমি ধুনীয়াকৈ পাম, কিন্তু আমি আৰু এইবোৰত আমি আগতে পঢ়ি আহিছোঁ, কাৰণ আমি এক্সাৰসাইজত চোৱা যিটো মই তোমালোকৰ 2.3 যিটো 6 নম্বৰ কুৱেশ্যন দিছোঁ তাত তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন আছে। আৰু তাৰ পিছতো চোৱা দা পলিনমিয়েল আমাৰ আকৌ এটা বহুপদ দিছে, আৰু কৈছে যে ইয়াত যদি এটা শূন্য যদি -4 হয় আমাক p ৰ ভেলুটো লাগে। এনেকুৱা ধৰণৰ প্ৰশ্ন মই আগৰ ইয়াত এক্সাৰসাইজ কৰিবলৈ দি থৈ আহিছোঁ তোমালোকক। তোমালোকে এইখিনি কুৱেশ্যন যদি বাৰে প্ৰতি যদি সলভ কৰা তোমালোকৰ কিন্তু এইটো চেপ্টাৰ ধুনীয়াকৈ কমপ্লিট হ'ব, আৰু ইয়াৰ পৰা বেছি কুৱেশ্যনছ নাহে। 4 মাৰ্কছৰ এটা কুৱেশ্যন আহিব, আৰু হয়তো 2 মাৰ্কছ বা 1 মাৰ্কছৰ কাৰণে কুৱেশ্যন আহিব পাৰে, তাতকৈ বেছি নাহে। গতিকে আই হোপ অল দ্য বেষ্ট, তোমালোকৰ পৰীক্ষা ভাল হ'ব। থেংক ইউ।